স্বাগতম জনাইছোঁ শিকোৱালৈ। আপুনি বৰ্গমূল উলিয়াব টান পায় নেকি? যদি আপোনালোকে টান পায় তেনেহ'লে মই আজি আপোনালোকক এনেকুৱা এটা প্ৰচেছ শিকাব ওলাইছোঁ যাৰ পিছৰ পৰা আপোনালোকে অতি সহজেই কম সময়ৰ ভিতৰতে বৰ্গমূল উলিয়াব পাৰিব। আৰু মই এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে আপোনালোকে কাইণ্ডলি অতি শেষলৈকে ভিডিঅ'টো চাই থাকে যেন, যাতে আপোনালোকৰ কোনো ধৰণৰ ডাউট থাকি নাযায়। চ' বলক ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। বৰ্গমূল উলিয়াবৰ কাৰণে আপোনালোকে প্ৰথমতে জানিব লাগিব 1ৰ পৰা 9লৈকে এই সংখ্যাকেইটাৰ স্কুৱেৰ নাম্বাৰ কেইটা কি, বৰ্গ সংখ্যা কেইটা কি জানিব লাগিব। 1 2 3 4 5 6 7 8 and 9. তো এইখিনি আমি জানোৱেই 1ৰ স্কুৱেৰ কৰিলে আমি কিমান পাম 1, 2ৰ স্কুৱেৰ কৰিলে কিমান পাম 4, 3 স্কুৱেৰ 9, 4 স্কুৱেৰ 16, 5 স্কুৱেৰ 25, 6 স্কুৱেৰ 36, 7 স্কুৱেৰ 49, 8 স্কুৱেৰ 64 আৰু 9 স্কুৱেৰ 81। এইকেইটা আপোনালোকে সকলোৱে জানেই। তো বৰ্গমূল উলিয়াবৰ কাৰণে এইটো ফাৰ্ষ্ট জানিব লাগিব। ঠিক আছে, বলক এটা এক্সাম্পল লৈ লওঁ এতিয়া। ছাপ'জ আপোনাক বৰ্গমূল উলিয়াব দিছে 729ৰ। এতিয়া ইয়াৰ বৰ্গমূলটো কিদৰে উলিয়াব? ইয়াৰ বৰ্গমূল উলিয়াবৰ কাৰণে আপুনি কি কৰিব লাগিব? 729ক এই সংখ্যাকেইটাক দুটা ভাগত ভাগ কৰি ল'ব লাগিব। প্ৰথম ভাগটো থাকিব প্ৰথম দুটা সংখ্যা একক আৰু দশকৰ। একক আৰু দশক এই দুটা সংখ্যা আপোনালোকে কি কৰিব লাগিব? এটা ভাগত ৰাখিব লাগিব। এই দুটা হ'ল এটা ভাগ, আৰু বাকী যেইটা সংখ্যা থাকিব সেইটো এটা ভাগত থাকিব। ইয়াত এটা আছে, হয়তো দুটা থাকিব পাৰে, 3টা 4টা 5টা থাকিব পাৰে। গতিকে এটা আছে, গতিকে এইটো এটা ভাগ। এইটো হ'ব ফাৰ্ষ্ট পাৰ্ট, এইটো হ'ব আপোনাৰ ছেকেণ্ড। আমি এই দুটা সংখ্যাক এটা ভাগ কৰিলোঁ, ফাৰ্ষ্ট দুটা সংখ্যাক, আৰু বাকী সংখ্যাকেইটাক এটা ভাগ কৰিলোঁ। এতিয়া আমি চাম এই সংখ্যাটোৰ যোনটো এককৰ ঘৰত আছে, অৰ্থাৎ কিমান 9। 1ৰ পৰা 9ৰ ভিতৰত কোনকেইটাৰ স্কুৱেৰ কৰিলে আমি এককৰ ঘৰত 9 পাইছোঁ? এইটো চাওকচোন আকৌ 3 আমি স্কুৱেৰ কৰিলে এককৰ ঘৰত 9 আছে, আৰু চাওক 7ৰ স্কুৱেৰ কৰিলে আমি এককৰ ঘৰত 9 পাইছোঁ। গতিকে আইদাৰ ইয়াত 3 বহিব আৰু কি বহিব 7 বহিব। যিহেতু আমি একক ঘৰত 9 পাইছোঁ, গতিকে আমি ইয়াতো মিলাই চালোঁ যে কোনকেইটাৰ স্কুৱেৰ নাম্বাৰ এককৰ ঘৰত 9 আছে। আমি ক্লিয়াৰলি দেখা পাইছোঁ ইয়াত 7ৰ ঘৰত এককৰ ঘৰত 9 আছে, 7ৰ স্কুৱেৰত। 3 স্কুৱেৰ কৰিলে আমি কি পাওঁ? এককৰ ঘৰত 9 পাওঁ। ঠিক আছে, এইটো পাৰ্ট হ'ল। এতিয়া আমি চাম ছেকেণ্ড পাৰ্টটো কি আছে। ইয়াত আমি কি পালোঁ? 7। এতিয়া আমি চাম 7তকৈ কোনটো সৰু সংখ্যা স্কুৱেৰ। 7তকৈ সৰু স্কুৱেৰ নাম্বাৰটো আমি চাব লাগিব। 7তকৈ সৰু স্কুৱেৰ নাম্বাৰটো কি আছে? 9টো নহ'ব, 9টো হ'বই নোৱাৰে, কাৰণ 7তকৈ ডাঙৰ হৈ যাব 9 হ'লে। গতিকে আমি কি পাম? 4। মানে 2 স্কুৱেৰ কৰিলে আমি কি পাম? 4 পাম। গতিকে 7তকৈ সৰু স্কুৱেৰ নাম্বাৰটো হ'ল 4, আৰু ইয়াৰ বৰ্গমূল হ'ল 2। গতিকে আমি কি কৰিব লাগিব? ইয়াত 2 ল'ব লাগিব। 2। এতিয়া আমি 7 আৰু 3ৰ ভিতৰত কোনটো বহাম সেইটো আপুনি কেনেকৈ ওলাব? 2 পিছৰ সংখ্যাটো কিমান? 3। এই দুটা মাল্টিপ্লাই কৰিব লাগিব। 2 আৰু 3 মাল্টিপ্লাই কৰিলে কিমান পাওঁ? 6। এতিয়া আমি চাম ইয়াত থকা সংখ্যাটো আৰু এইটোক আমি কম্পেয়াৰ কৰি চাম। এই নতুন 6 এইটো যোনটো পূৰণ কৰি পালোঁ, সেইটো আমি কি কৰি চাম? কম্পেয়াৰ কৰি চাম। কম্পেয়াৰ কৰি আমি দেখিলোঁ যে এই 7টো 6তকৈ ডাঙৰ। 7টো 6তকৈ ডাঙৰ, মনত ৰাখিব। এই সংখ্যাটো এইটোতকৈ ডাঙৰ। গতিকে আমি ইয়াত এই দুটা সংখ্যাৰ ডাঙৰ সংখ্যাটো ল'ম। এই দুটা সংখ্যা 3 আৰু 7। 7ৰ ডাঙৰ সংখ্যা কোনটো? 3 আৰু 7ৰ ভিতৰত ডাঙৰ সংখ্যা কোনটো? 7। গতিকে আমাৰ কি হ'ব? ইয়াত আমি 7টো ল'ম। গতিকে আমাৰ এনচাৰ পালোঁ আমি 27। মানে 729ৰ স্কুৱেৰ ৰুট হ'ল
27 ঠিক আছে আশা কৰোঁ আপোনালোকে বুজি পাইছে ক্লিয়াৰ হোৱাৰ কাৰণে মই আৰু এটা এক্সাম্পল লৈ লৈছোঁ অলপ ডাঙৰ এক্সাম্পল এটা লৈছোঁ সাপোজ স্কুৱেৰ ৰুট ওলাব লাগে 3969 প্ৰচেছটো আমাৰ আগৰ দৰে থাকিব এই নাম্বাৰটোক আমি কি কৰিম দুটা পাৰ্টত যিমান ডাঙৰে নাম্বাৰ নাথাকক আমি সদায় দুটা পাৰ্টত ভাগ কৰিম প্ৰথম দুটা একক আৰু দশকটো এটা ভাগত আৰু বাকী থকা সংখ্যাকেইটা এটা ভাগত আহিব ইয়াত দুটা আছে হয়তো তিনিটা থাকিব পাৰে এটা থাকিব পাৰে চাৰিটাও থাকিব পাৰে ঠিক আছে এতিয়া আমি চাম এই দুটা পাৰ্টৰ ফাৰ্ষ্ট পাৰ্টটোৰ এককৰ ঘৰত কি আছে এককৰ ঘৰত আছে 9 এতিয়া আমি চাম এইকেইটা আমি এতিয়া চাম যে কোনকেইটা স্কুৱেৰ নাম্বাৰ একক ঘৰত 9 আছে আমি দেখা পাইছোঁ যে 3 স্কুৱেৰ কৰিলে আমি 9 পাম আৰু 7ক যেতিয়া স্কুৱেৰ কৰিম তেতিয়া আমি একক ঘৰত কি পাম 9 পাম গতিকে আমি আইডাৰ ইয়াত কি আহিব আগৰ দৰে 3 আহিব বা 7 আহিব ঠিক আছে এতিয়া আমি নেক্সট পাৰ্টটো লৈ যাওঁ 39 39তকৈ সৰু স্কুৱেৰ নাম্বাৰ কোনটো 39তকৈ সৰু স্কুৱেৰ নাম্বাৰ 36 39তকৈ সৰু আমি কোনটো আমি স্কুৱেৰ নাম্বাৰ পাইছোঁ 36 পাইছোঁ ঠিক আছে গতিকে আমি 36ক স্কুৱেৰ ৰুট কিমান 6 6ক আমি যদি আমি স্কুৱেৰ কৰোঁ তেতিয়া আমি কি পাম 36 পাম গতিকে এতিয়া এইটো পাৰ্ট হৈ গ'ল এতিয়া আমি চাম 3 আৰু 7ৰ ভিতৰত কোনটো বহাম আগৰ দৰে ঠিক একে প্ৰচেছ 6ৰ পিছৰ নাম্বাৰটো কি 7 আৰু 6 পূৰণ কৰিলে কিমান পাম 42 এতিয়া আমি এইটো নাম্বাৰ আৰু এইটো নাম্বাৰটো আমি কি কৰিম কম্পেয়াৰ কৰি চাম কোনটো ডাঙৰ কোনটো সৰু 39 42তকৈ সৰু 39 42তকৈ সৰু যিহেতু সৰু আমি এই দুটাৰ সৰু নাম্বাৰটো ল'ম কোনটো নাম্বাৰ সৰু 3 আৰু 7ৰ 3 গতিকে আমি এনসাৰ পালোঁ 3969ৰ স্কুৱেৰ ৰুটটো হ'ল 63 ঠিক আছে আৰু এটা এক্সাম্পল লৈ লৈছোঁ তেনেকুৱা 7396 ঠিক আগৰ দৰে আমি কি কৰিম প্ৰথম দুটা সংখ্যাক এটা ভাগত লৈ ল'ম এইটো এটা পাৰ্ট আৰু বাকী থকা সংখ্যাকেইটা এটা পাৰ্ট এতিয়া আমি চাম ফাৰ্ষ্ট পাৰ্টটোৰ এককৰ ঘৰত কি আছে 6 আমি ইয়াত চাম এতিয়া কিহৰ স্কুৱেৰ কৰিলে আমি কোনকেইটা নম্বৰৰ স্কুৱেৰ কৰিলে আমি কি পাম এককৰ ঘৰত স্কুৱেৰ নাম্বাৰ কেইটা পাম স্কুৱেৰ নাম্বাৰ কেইটা এককৰ ঘৰত 6 পাম আমাক 6 লাগে গতিকে আমি চাম ইয়াত 6 ক'ত পালোঁ 4ক স্কুৱেৰ কৰিলে ইয়াত 6 পাম আৰু কি পাম 6ক যদি আমি স্কুৱেৰ কৰোঁ তেতিয়া 6 পাম এককৰ ঘৰত 36 6 আছে হয় নহয় এতিয়া আমি চাম ইয়াত আইডাৰ কি বহিব হয় ইয়াত 4 বহিব এককৰ ঘৰত নহ'লে কি বহিব 6 বহিব এতিয়া আমি নেক্সট পাৰ্টটোলৈ যাওঁ 73তকৈ সৰু স্কুৱেৰ নাম্বাৰটো কি 81টো হ'ব নোৱাৰে কাৰণ 73তকৈ ডাঙৰ হৈ যাব গতিকে কি হ'ব 64 হ'ব ইয়াতকৈ সৰু স্কুৱেৰ নাম্বাৰটো 64 কিমান কৰিলে 64 পাম কিমানৰ স্কুৱেৰ কৰিলে 8 স্কুৱেৰ কৰিলে গতিকে 8 হ'ল এতিয়া 4 আৰু 6ৰ ভিতৰত কোনটো বহাম আমি ইয়াত তাৰ কাৰণে কি কৰিম ইয়াৰ নেক্সট নাম্বাৰটো ল'ম 8ৰ পিছৰ সংখ্যাটো কি 9 8 আৰু 9 পুরো মাল্টিপ্লাই কৰিলে কিমান হ'ব 8 9 গুণ 72 72 এতিয়া আমি এইটো আৰু এইটো কম্পেয়াৰ কৰি চাম 73 এইটোতকৈ ডাঙৰ নে সৰু যদি সৰু হয় সৰুটো বহাম ডাঙৰ হ'লে ডাঙৰটো বহাম এতিয়া 72তকৈ ডাঙৰ গতিকে আমি কি বহাম এই ডাঙৰ সংখ্যাটো বহাম এইটো হ'ব আমাৰ এনসাৰ ঠিক আছে আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মই কি ক'ব বিচাৰিছোঁ আপোনালোকে যিমানে প্ৰেক্টিছ কৰিব সিমানে আপোনালোকে পাৰা হ'ব এতিয়া আপোনালোকে নিজে কেইটামান কৰি চাব পাৰে মই সাপোজ এক্সাম্পল কেইটামান দি দিছোঁ আপোনালোকে নিজে কৰি চাব সাপোজ এইটো 7744 আপোনালোকে নিজে কৰি চাবচোন এইকেইটা তাৰপিছত আপোনালোকে ভালদৰে আপোনালোকে যেতিয়ালৈকে কৰি নাচায় তেতিয়ালৈ আপোনালোকে হয়তো বুজি নাপাব পাৰে যেতিয়া আপোনালোকে দুই তিনিটা আপোনালোকে কৰি চাব ধুনীয়াকৈ আপোনালোকে মই কি ক'ব বিচাৰিছোঁ এইটো বুজি পাই যাব ঠিক আছে আজিলৈ এইখিনি যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ ধন্যবাদ